পাহাৰ দেখিবলৈ পাইছে। থেংক ইউ। প্রেম করায় মজা ও ময়না বিয়াপত কই আমার লিলি মায়ের মজা। হাই বন্ধুসকল, কি খবৰ? তো এতিয়া গৈ আছোঁ এখন পাহাৰলৈ। তো ময়ো চাম আৰু আপোনালোককো দেখুৱাম। আৰু আমি লগত আছো। এয়া লগত আছে মোৰ লগত পালি জালি লৈ আহি গৈছোঁ আৰু কি কৰিব উপায় নাই আৰু। জ্বালা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিয়ক আৰু ভিডিঅ'টো কেনে পালে এইটো কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ক'ৰ পাইছেগৈ মোৰ কমেণ্টত জনাই দিব। থেংক ইউ। পাহাৰলৈ যোৱাৰ আগত মানে অলপ গাঁৱলীয়া টাইপৰ জেগা এডোখৰ আছে। তো এনেকৈ গাঁৱে গাঁৱে গৈ আছোঁ আৰু বিয়া পাতি দৌৰা সময় কইনা হবা তুমি, কইনা হবা তুমি, বাপুদেৱে মঙল চাবৰা কৃষ্ণ আৰু অলপ ওপৰৰ পৰা উঠি দেখাম আপোনালোকক। আমিকেইটা আহিছোঁ, আমি ছটা আহিছোঁ। পাহাৰখনৰ নাম চিলনী পাহাৰ। ইয়াত গৈ আছোঁ। ইমান ওপৰলৈ উঠি গৈছে পাহাৰৰ। এয়া হেঁতি উঠি গৈছে, হেঁতি তিনিটা আৰু এটা আছে আৰু দুটা আছে। এয়া চব দুইটা পাহাৰৰ ওপৰত হাই কৰি আছে, দেখিছে? তো আহক আৰু অলপ ওপৰলৈ যাওঁ। পাহাৰৰ সৌন্দৰ্যবোৰ দেখাই আছোঁ। তো আহি থাকক। থেংক ইউ। পাই গ'লোঁ পাহাৰ। তো আপোনাক পাহাৰ এয়া দেখিবলৈ পাইছে পাহাৰ। তো অলপ জুম কৰি দেখাই দিওঁ। পাহাৰ এইফালে আৰু পাহাৰ আছে, মানে এখন পাহাৰ মানে নিজৰা হৈ গৈছে আৰু পাহাৰৰ ওপৰত আছে। এইফালে মানুহৰ ঘৰ আছে। এতিয়া পাহাৰৰ ওপৰত আছোঁ। তো থেংক ইউ। পাহাৰ দেখিবলৈ পাইছে। তো থেংক ইউ। এয়া পাহাৰ। আমি এই পাহাৰটোৰ পৰা নামিলোঁ আৰু পাহাৰলৈ গৈ আছো। সেইটো পাহাৰ আছিলে। তো আমি এইফালে গৈ আছোঁ। এয়া চাওক, বেলিটো ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা পায়। তো থেংক ইউ। আহক। লগৰকেইটা এয়া তিতা কেৰেলাৰ এয়া গছ উঘালি মূৰত লগাই থৈ গৈছে। অলপ ফেশ্বন দি দিয়া গোটেইকেইটাই। জংঘলখিনি অলপ লৰাই দিয়া। এইটোহে হাই বন্ধুসকল, এয়া পাহাৰৰ পৰা আহি আছোঁ। এয়া লগৰকেইটা আৰু তিনিটা মানে ঘৰাঘৰিকৈ থৈ আহিলোঁ আৰু। চ' ভিডিঅ'টো সমাপ্ত আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ক'ৰ পাইছেগৈ তাৰপৰা জনাই দিব। থেংক ইউ।